হেল্ল' নমস্কাৰ মই নাম্ৰতা বাছাৰ তিনিচুকীয়াৰ পৰা আৰু আজি মই আমুল আছাম লাইভত বনাব লৈছোঁ যি ৰেচিপিটোৰ নাম হ'ল ষ্টাফড বাও বান উইথ স্পাইচি চাটনি চ' থেংক ইউ আমুল আছাম মোক ইমান ধুনীয়া এটা প্লেটফৰ্ম দিয়াৰ বাবে কি মই মোৰ ৰেচিপিখিনি ইয়াত শ্বেয়াৰ কৰিব পাৰোঁ আমুল প্ৰডাক্টছ ইউজ কৰি মই ৰেচিপিখিনি বনাওঁ আৰু আমুলৰ প্ৰডাক্ট ইউজ কৰি বনালে আমাৰ যি ৰেচিপি আমি বনাওঁ এইটো বহুত ভাল আৰু বেছি ডেলিচিয়াছ হৈ যায় চ' বলক আজি মই মোৰ ষ্টাফড বাও বানটো বনাওঁ আৰু স্পাইচি চাটনি ষ্টাৰ্ট কৰোঁ বলক আগতে মই ইনগ্ৰেডিয়েণ্টখিনি মই দেখাই দিছোঁ ইয়াত মই লৈ লৈছোঁ ষ্টাফিঙৰ কাৰণে মই ইয়াত লৈ লৈছোঁ ভেজিটেবলছ ইয়াত মই ভেজিটেবলছ লৈছোঁ বন্ধাকবি লৈছোঁ কেপচিকাম লৈছোঁ গাজৰ লৈছোঁ পিঁয়াজ লৈছোঁ গাৰ্লিক লৈছোঁ গোটেইখিনি মই ভেজিটেবল চপাৰত খুব মিহিকৈ চপ কৰি লৈছোঁ আপোনালোকে নৰ্মেল চপো কৰিব পাৰে চ' ডেট একদম ভালকৈ চপ হৈ যায় মই চপাৰ ইউজ কৰিছোঁ ভেজিটেবল চপাৰত মই চপ কৰি ইয়াত ৰেডি কৰি থৈছোঁ লগতে মই অলপ গ্ৰীণ চিলিও দি দিছোঁ কেপচিকামৰ লগত আপোনালোকৰ যি ভেজিটেবলছ ভাল লাগে ইউজ কৰিব পাৰে মই ইয়াত চব মিক্স কৰি লৈছোঁ ভেজিটেবলছ লগতে গাৰ্লিকটো লৈছোঁ ফৰ অলপ গাৰ্লিক এৰোমাটো ভাল লাগে ন আমাৰ অলপ গাৰ্লিকৰ স্মেলটো আহিলে বাৱৰ ষ্টাফিঙত লগতে ইয়াত লৈ লৈছোঁ মই ময়দা ইয়াত আছে অলপ বাদাম তিল ব্লেক আৰু হোৱাইট মিক্স কৰা ইয়াত আছে অলপ কলঞ্জি ব্লেক চিড অলপ চয়া চচ ইয়াত আছে টমেটো কেটচাপ গ্ৰীণ চিলি চচ ৰেড চিলি চচ স্পাইচি চাটনিৰ কাৰণে মই ইয়াত লৈছোঁ টমেটো আৰু ৰেড চিলি ড্ৰাই ৰেড চিলি অলপ টাইম মই ড্ৰাই ৰেড চিলিটো পানীত তিয়াই থৈছিলোঁ আৰু মই ড'টো ৰেডি কৰি থৈছোঁ ৰেডি কৰি মই ইয়াত ঢাকি থৈছোঁ চাব মই ৰেষ্ট কৰিব দিছিলোঁ এয়া ড'টো ভালকৈ ৰাইজ হৈ গ'ল এতিয়া মই অলপ ড'টো ধুনীয়াকৈ বাটাৰ দি মই ধুনীয়াকৈ আকৌ ড'টো ৰেডি কৰিম লগতে লৈ লৈছোঁ ষ্টিমাৰত তলত মই লৈছোঁ পানী ইয়াত কৰিম আমাৰ বাওটো ষ্টাফিং বনাওঁ আৰু লগতে বাওৰ যে হেৰিটো ময়দাটো মই ধুনীয়াকৈ ড'টো বনাই থৈছিলোঁ ড'টো আৰু অলপ ভালকৈ ৰেডি কৰিব লাগিব মই সেইখিনিও ৰেডি কৰি ল'ম চ' মই ষ্টিমাৰটো এতিয়া ইয়াৰ পৰা আঁতৰাই দিছোঁ আৰু মই এটা পেন লৈ লৈছোঁ মই ষ্টাফিংখিনি বনাম আৰু আনফালে মই এয়া মোৰ স্পাইচি চাটনিৰ কাৰণে মই বইল কৰি লৈছোঁ টমেটো আৰু ৰেড চিলি ইয়াত মই ষ্টাফিং বনাম ষ্টাফিংটো বনোৱাৰ আগত মই অলপ বাদামখিনি ৰোষ্ট কৰি লওঁ অলপ বাদামখিনি ৰোষ্ট কৰিম লগতে আমাৰ ইফালে ড'টো চাব মই অলপ ড'টো দেখাই দিছোঁ এয়া ড'টো খুব ধুনীয়াকৈ ৰাইজ হৈ গ'ল এতিয়া ইয়াত মই ল'ম অলপমান আমুল বাটাৰ
অলপ আমুল বাটাৰ দি ডোটো ভালকে পাঞ্চ কৰি ভালকে মিলাই লম মই ডোটো কেনেকৈ বনাইছো কৈ দিছো মই ময়দা লৈছো লগতে অলপ ওয়াৰ্ম ওয়াটাৰ তাৰ পিছত মই অলপ লৈছো ইষ্ট অলপ চেনি অলপ নিমখ আৰু অলপ মই আমুলৰ এই মস্ত দহিটো ইউজ কৰিছো এয়া আমুল মস্ত দহি মই ইউজ কৰিছো মোৰ ডোটোত বাৱৰ কাৰণে ডোটো বনাই থৈছো তো আগতে মই বনাই থৈছো এতিয়া অলপ মই বাটাৰ ইউজ কৰি আমুল বাটাৰ ইউজ কৰি ডোটো ভালকে মাৰি লৈছো হৈ গল এয়া মোৰ বাও ডোটো মই আগৰ পৰা ইষ্ট দি মই ডোটো মই ধুনিয়াকে বনাই থৈছিলো অলপ ৰাইজ হৈ গল ডোটো তাৰ পিছত মই আমুল বাটাৰ দি অলপ মাৰি ললো ডোটো বাওটো বনাম বাট তাৰ আগত ইফালে অলপ रोस्ट হ'ব দিছিলো যে পিনাটখিনি रोस्ट হৈ গল এতিয়া পিনাটখিনি উলিয়াই লম আৰু অলপ মই দি দিম ইয়াত white oil আৰু এড কৰিম এয়া chopped vegetables এয়া মোৰ chopped vegetables আৰু ইফালে মোৰ স্পাইসি চাটনিৰ কাৰণে মই টমেটো আৰু ড্ৰাই ৰেড চিলি বইল কৰিছো অলপ হাই ফ্লেমত বনাম মই এড কৰিছো অলপ সল্ট ফ্লেমটো হাই থৈছো এড কৰি দিছো soy sauce soy sauce এড কৰিলো এতিয়া মই এড কৰিছো ketchup tomato ketchup red chili sauce আৰু green chili sauce খুব বেছি কুক নকৰো কাৰণ স্টিম হ'ব
এতিয়া মই এইখিনি নমাই দিম সাইড কৰি অলপ ঠাণ্ডা হ'ব দিছো এয়া মোৰ স্টাফিং ৰেডি হয় হেল্ল' স্যাৰ এয়া মোৰ স্টাফিং ৰেডি হৈ গ'ল বাউ স্টাফিংখিনি মই অলপ ঠাণ্ডা হ'ব দিম আৰু আনফালে মই মোৰ ষ্টিমাৰটো অলপ ফ্লেমটো হাই কৰি ষ্টিমাৰটো গৰম কৰি লম এয়া মোৰ টমেটো আৰু গ্ৰীণ চিলি মই ফ্লেমটো অফ কৰি দিছো সৰি ৰেড চিলি টমেটো আৰু ৰেড চিলি বইল হৈ গ'ল মই ফ্লেম অফ কৰি দিলো এয়া মোৰ ষ্টিমাৰ অলপ গৰম হ'ব এতিয়া মই মোৰ বাউটো মই এতিয়া বনাম এয়া মোৰ বাউৰ ডো অলৰেডি ৰাইজ হৈ গ'ল ডোটো এণ্ড ডাবল সাইজ হৈ গ'ল এটো এতিয়া মই শেপ কৰিম বান শেপ স্টাৰ্ট কৰিম বিফোৰ দ্যাট মই অলপ ঠাণ্ডা হ'ব দিও মোৰ বাকি চাটনি টমেটো আৰু স্টাফিংখিনি এয়া মোৰ বাউৰ স্টাফিং হয় মই অলপ এতিয়া অলপ ফ্লোৰ হুইট ফ্লাৰ নহয় একচুয়ালি ময়দাই লৈছো মই অলপ মই ডাস্ট কৰি ইয়াত মই অলপ স্প্ৰেড কৰি দিছো আৰু এয়া মোৰ স্টাফিং ইয়াতে আছে অলপ ঠাণ্ডা হ'ব দিব লাগে বাট ইমান বেছি সময় নাই মই এনেকৈ লৈ লৈছো জাস্ট লাইক মোমো মই সিল কৰি লৈছো আৰু মই বল বান শেপ এয়া মোৰ এটা ৰেডি আপোনালোকে ডাইৰেক্টলি এনেকেও কৰিব পাৰে লাইক
পৰাঠাৰ ভিতৰত ষ্টাফিং যেনেকৈ ভৰাও তেনেকৈও বনাব পাৰে। এতিয়া দুটা যেহেতু হৈ গ'ল, মই এনেকৈ পেপাৰ লৈ লৈছোঁ। আপোনালোকে যিকোনো পেপাৰ ইউজ কৰিব পাৰে। ইয়াত মই অকণমান অইল গ্ৰীজ কৰি লৈছোঁ আৰু ইয়াৰ ওপৰত মই ষ্টিমাৰত দি দিম 10 মিনিটমান ষ্টিম হ'বলৈ। আৰু ষ্টিমাৰটোত মই অলপ অইল গ্ৰীজ কৰি লৈছোঁ। এনেকৈ ডিৰেক্টলিও দিব পাৰে, গৰম আছে। আৰু এটা বহুত গৰম, যেতিয়া দিব বি ভেৰি কেয়াৰফুল। মই দুটা দিলোঁ, এতিয়া মই বন্ধ কৰি দিছোঁ আৰু 10 মিনিটমান মই ষ্টিম হ'বলৈ দিম। আৰু আনফালে মই মোৰ বাকীখিনি বাও মই ৰেডি কৰি লৈছোঁ। বাও যিকোনো শ্বেপত বনাব পাৰে, লাইক এনেকৈ মই যেহেতু বাও বান বুলি কৈছোঁ তো মই বান শ্বেপ দিছোঁ। আপোনালোকে এনেকুৱা কৰি ইয়াত অইল অলপ গ্ৰীজ কৰি এইটো এনেকৈ ফল্ড কৰি এনেকৈও ষ্টিম কৰিব পাৰে। চ' এইটোও হয় বাও, বাট মই যিহেতু বাও বান বুলি দিছোঁ তো মই ভিতৰত বানৰ নিচিনা ষ্টাফিং কৰি শ্বেপটো দি আছোঁ। এয়া মোৰ আৰু এটা বান ৰেডি হৈ গ'ল।
এয়া আৰু এটা ৰেডি হৈ গ'ল মই গোটেইখিনি সব ৰেডি কৰি লৈছোঁ দুটা অলৰেডি মই ষ্টিম হোৱাৰ কাৰণে দি দিছোঁ এতিয়া মই অলপ ইয়াত ষ্টিমাৰটো চাব বানখিনি ফুলি আহিছে ওপৰৰ ফালে এতিয়া এইটো ষ্টেজত আৰু অলপ ষ্টিম হ'ব কিন্তু মই ইয়াত অলপ ওপৰৰ পৰা আমুল বাটাৰ গ্ৰীজ কৰিছোঁ এয়া চাওক মোৰ বাও বান ষ্টিমড আপোনালোকে ময়দা ইউজ নকৰি কিবা বেলেগ এটাও ইউজ কৰিব পাৰে হেল্ল' পলিবা এয়া মই আমুল বাটাৰ অলপ ওপৰৰ পৰা গ্ৰীজ কৰিছোঁ এই বাও বানৰ ওপৰত আৰু মই ওপৰৰ পৰা অলপ ব্লেক সিড দি দিছোঁ মানে কলঞ্জি এতিয়া ফাৰ্দাৰ অলপ 5 মিনিটছ মই ষ্টিম হ'বলৈ আকৌ দি দিলোঁ এতিয়া চাটনিটো বনাম বাকিখিনি বাও আমি বান অলপ সাইড কৰি থৈ দিছোঁ অলপ মই ময়দা গ্ৰীজ কৰি দিছোঁ নহলে তলত লাগি ধৰিব এতিয়া মই চাটনিটো বনোৱাৰ কাৰণে মই লৈ লৈছোঁ এটা মিক্সাৰ বাটি এটা লৈ লৈছোঁ আৰু মই যে বইল কৰি থোৱা টমেটো আৰু ৰেড চিলি বইলড গোটেইখিনি মই মিক্সাৰ বাটিটো লৈ লৈছোঁ টমেটোটো অলপ ৰাফলি মই চপ কৰি দিম আৰু লগতে চাটনিটো অলপ চপ কৰি দিছোঁ লগতে মই এড কৰিম তিল ব্লেক আৰু হোৱাইট মিক্স কৰা তিল অলপ সল্ট নিমখ according to taste আৰু এড কৰিছোঁ roasted peanut মই এড কৰিছোঁ এতিয়া এইখিনি মই পেষ্ট বনাম আৰু অলপ জ্বলাটো অলপ বেলেন্স কৰাৰ কাৰণে মই ইয়াত এড কৰিছোঁ ভিনেগাৰ খুব কম পৰিমাণত মই এড কৰিছোঁ অলপ ভিনেগাৰ এতিয়া মই ইয়াৰ এটা ভাল এটা ধুনীয়া এটা পেষ্ট বনাই লৈছোঁ
আমাৰ স্পাইসি চাটনি অলপ নাটি ফ্লেভাৰ আহিব কাৰণ আমি ইয়াত এড কৰিছো পিনাটস আৰু তিল এইটো সাইড কৰি লৈছো এতিয়া চাও আমাৰ বাও এক্সিলেন্ট ৰেচিপি থ্যাংক ইউ পলিবা এতিয়া let's check our bow কি অৱস্থা আছে I think হৈ গল কাৰণ খুব বেছি সময় নেলাগে 10 মিনিট দিলে হৈ যায় স্টিম কৰিলে আমি প্লেটটোত অলপ চাটনি দি সজাই লওঁ এতিয়া বাও চেক কৰো গৰম এয়া চক stuffed bow ready ফ্লেমটো অলপ কম কৰি দিলো যেহেতু সময় খুব কম মই হুনকালে কৰি আছো আপোনালোকে অলপ সময় লৈ ভিতৰৰ স্টাফিং খিনি যেনেকুৱা ভাল লাগে কৰিব পাৰে মই পুৰা পিওৰলি ভেজিটেবলৰ কৰিছো হৈ গল মোৰ বাও মই ফ্লেমটো অলপ কৰিছো কম এয়া চাব মই এইখিনি পেপাৰ মই উলিয়াই লৈছো এয়া বহুত ফ্লাফি হয় একদম আৰু এটা উলিয়াই লৈছো ইয়াৰ কাগজটো এৰুৱাই দিম এয়া মোৰ আজিৰ বাও বান উইথ স্পাইসি চাটনি কেনেকুৱা লাগিছে আপোনালোকৰ যদি ভাল লাগে আপোনালোকে বনাই খাব মই এখন বাও বানত আজি ইউজ কৰিছো আমুল মস্ত দহি ডোটুত আৰু লগতে মই ইউজ কৰিছো আমুল বাটাৰ আমুল মস্ত দহি ইউজ কৰিলো আৰু ডোটো সক ইমান ধুনিয়া ফ্লাফি হৈ গল এয়া আজিৰ মোৰ আমুলৰ হিৰো ইনগ্ৰেডিয়েন্ট ক'ব পাৰে ডোটো ৰাইজ কৰাৰ কাৰণে খুব হেল্প কৰিছে মোক আমুল দহি মস্ত দহি এই এতিয়া মই আপোনালোকক ডোটো দেখাই আছো খুব সফট হয় ভেৰি সফট thank you so much sobe আপোনালোকেও বনাব বহুত ইজি ৰেচিপি হয় খাবলেও খুব ভাল লাগে আমুল products use kori yeah murajir recipe amulor thank you amul thank you so much jiokole mok join korise and I hope mur ajir ei recipe to sobore bhal lagile
এয়া থেংক ইউ বহুত গৰম থেংক ইউ বাই বাই